নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ বাগান ঘলাৰ পৰা, মানে চাহ গছ ঘলাৰ পৰা। এইখিনি দেখিছে মই এইখিনি চাহ বাগান লগাই থৈছিলোঁ। এইডোখৰ চাহ গছ আছিলে। এইখিনি চাহ গছ এতিয়া মই আজিৰ পৰা মানে উঘালা ষ্টাৰ্ট কৰি দিছোঁ। এইবিলাক উঘালিলোঁ। এতিয়া ৰাতিপুৱাৰ পৰা অলপ লাগি মেলি উঘালিলোঁ। এইখিনি উঘালিছোঁ, অলপ মুকলি কৰিছোঁ। আৰু ইয়াতে মানে চাহ গছ কাটি মই এই যিডোখৰ জেগা আছে ইয়াত এটা ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। মানে এতিয়া ব্ৰইলাৰে কৰোঁ নে সোণালীয়ে কৰোঁ নে লোকেলেই কৰোঁ, তাকে মই ডিচিশ্যনটো লোৱা নাই, কিন্তু ফাৰ্মখন বনাম আৰু লাহেকৈ। এতিয়া এই আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, অলপ উঘালিলোঁ এইখিনি। আৰু এইখন আমাৰ গাঁৱত হয়তো চাগে ময়ে প্ৰথম যিয়ে মানে চাহ বাগান উঘালি ফাৰ্ম কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। চাহ গছ উঘালি দিছোঁ ফাৰ্ম কৰিবৰ কাৰণে। কাৰণ চাহ গছজোপা এবাৰ লগোৱাৰ পিছত 80-90 বছৰলৈকে আপোনাৰ তাৰ পৰা পইচা দি থাকে একো কষ্ট নকৰাকৈ। অলপ কষ্ট হয় বাৰু, কিন্তু আপোনাৰ 80-90 বছৰলৈকে আকৌ লগাব দৰকাৰ নাই। কিন্তু যিখন ফাৰ্ম কৰিম বুলি ভাবিছোঁ, সেই ফাৰ্মবিলাকত আপোনাৰ মানে ৰেগুলাৰটো কষ্ট কৰিবই লাগিব। তো তথাপিতো মানে এইডোখৰ যিডোখৰ বাগান হয়, এই চাহ বাগানডোখৰ আপোনাৰ আধা বিঘা মাটি আছিলে। মানে এই আধা বিঘা মাটিত মই এইবছৰ 10-12 হাজাৰ টকাহে পাইছোঁ। মানে চব খৰচ বহন কৰি, হাজিৰা দিয়াৰ পৰা একদম সাৰ স্প্ৰে মেডিচিন মৰাৰ পৰা। তো সেই গতিকে দেখিলোঁ যে আধা বিঘা মাটিত যদি মই চাহগছৰ সলনি মানে এখন ফাৰ্ম কৰোঁ, য'ত মানে 3000মান ব্ৰইলাৰ পুহিব পাৰিম। ব্ৰইলাৰ ফাৰ্ম কৰিলে, লোকেল কৰিলেও মই 3000মান পুহিব পাৰিম, বা সোণালী কৰিলেও। তো সেই গতিকে চাওঁ, তো সেই ফাৰ্ম কৰি মেলি ফাৰ্মত বেনিফিট হ'ব বুলি আশা কৰিয়ে মই মানে বাগানখন উঘালি আছোঁ। আৰু ইয়াত মানে ফাৰ্মৰ পৰা কি বেনিফিট হয়, সেই ফাৰ্ম হোৱাৰ পিছতহে মই গম পাম আৰু হ'বনে নহয়। একচুৱেলি বাকী এনেই ফাৰ্মৰ ওপৰততো নলেজটো আছে অলপমান হ'লেও। মানে ফাৰ্মততো বেনিফিটটো থাকেই, কিন্তু কিমানমান হয় বা অলপ কষ্টটো হ'ব। তো ষ্টাৰ্ট কৰিম আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু আপোনালোকৰ মতামত জনাব। আপোনালোকৰ কিছুমান অভিজ্ঞতা যদি আছে, ফাৰ্মত কি ফাৰ্ম কৰিলে ভাল হ'ব, বা ব্ৰইলাৰ কৰিলে ভাল হ'ব নে সোণালী কৰিলে ভাল হ'ব, নে মই কয়লাৰ কৰিম, সেইটো আপোনালোকে মোক জনাব। তো ইয়াত কমচে কম মানে আপোনাৰ 3500 স্কুৱাৰ ফুট মান এটা আৰামত দীঘলকৈ আপোনাৰ 80 ফুটমান দীঘলকৈ, তেনেকৈ 80-90 ফুট দীঘল হৈ যাব। বহলেতো আছে 60 ফুটমান। তো ধুনীয়া এটা মানে ফাৰ্মৰ ঘৰ বনাব পাৰিম। তো আপোনালোকক ষ্টেপ বাই ষ্টেপ মই দেখাই থাকিম। আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ আৰু এই চাহগছ উঘলাৰটো। গতিকে বন্ধুসকল, আপোনালোকেও আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ থাকিব বুলি মই আশা কৰিছোঁ। মই এই ফাৰ্মখন যাতে বনাই মেলি এটা মানে ভাল উপাৰ্জন কৰিব পাৰোঁ এই ফাৰ্মখনৰ পৰাই। যিটো চাহ বাগানত হোৱা নাছিলে, ধৰক তাতকৈ মানে চাহ বাগানত যিটো হৈছিলে তাতকৈ দুগুণ যাতে কৰিব পাৰোঁ। তো সেই গতিকে আপোনালোকৰ পৰাই মই পৰামৰ্শ বিচাৰিছোঁ। আৰু আপোনালোকে অনুগ্ৰহ কৰি মোক কমেণ্টত জনাব, কেনেকৈ কি কৰিলে ভাল হ'ব, কি ফাৰ্মিং কৰিলে ভাল হ'ব, আৰু লগতে কেনেকৈ ঘৰটো বনাব লাগিব। আপোনালোকৰ যদি কিছুমান এক্সপিৰিয়েঞ্চ থকা ব্যক্তিৰ পৰা মই আশা কৰিছোঁ এইটো কমেণ্টত জনাব। আৰু আপোনালোকে মোৰ এই চেনেলটো, আসাম ফাৰ্মিং যিটো চেনেল আছে, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনুগ্ৰহ কৰি, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু মই প্ৰতিদিন মানে যেতিয়া ভিডিঅ' বনাওঁ, যাতে এনেকুৱা ইনফৰ্মেটিভ, মই ইয়াত যিটো ফাৰ্ম বনাম বা ষ্টেপ বাই ষ্টেপ সকলোখিনি মই আপোনালোকক জনাই থাকিম। তো আপোনালোকে অনুগ্ৰহ কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, ন'টিফিকেশ্যন অল কৰি ল'ব। আৰু বন্ধুসকল, আজিলৈ মই এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।